হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকক মই এনেকুৱা এটা ব্লগ মানে দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে চাই থাকিব। মানে ব্লগটো হ'ব, মই এখন মানে সৰু মোৰ শ্বৰ্ট ফিল্ম বনাই আছোঁ দুৰ্গা পূজা উপলক্ষে। গতিকে আপোনালোকে ফিল্মখন চাবলৈ পাব মোৰ নিজৰ ইউটিউব চেনেলত। ব্লগটোৰ আগতো পাব পাৰে, পিছতো পাব পাৰে, ক'ব নোৱাৰি। কিন্তু গতিকে আপোনালোকে ফিল্মখন চাব আৰু মৰম দিব। আৰু শ্বুটিংবিলাক আমি কেনেকৈ কৰোঁ, মানে কি ধৰণে কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। মোৰ লগত আছে এই আজাৰ ভাইটি, মোৰ হ'ব মানে ফিল্মখনত মোৰ ভাইটি হ'ব। মোৰ লগত কাম কৰা মানে ল'ৰা হ'ব, কামিয়াল হ'ব। আৰু সেইজন তললৈ চাই আহি আছে, সেইজন মানে কেমেৰামেন হ'ব আমাৰ। গতিকে আপোনালোকে শ্বুটিংবিলাক চাওক আৰু কেনেকুৱা পাই কমেণ্ট কৰি জনাই যাওক। এই স্ক্ৰিপ্টৰ বহীখন মানে ল'লোঁ, আপোনাৰ বেগটো লওক। স্ক্ৰিপ্টৰ বহীখন লৈছোঁ, এতিয়া স্ক্ৰিপ্টটো ওলোৱাম। গতিকে আপোনালোকে চাই থাকিব। টুপিটো খুলি ল'ম নেকি? এইটো আমাৰ দাদা এজনৰ ঘৰ। ইয়াতে আপোনাৰ ভিডিঅ'টো শ্বুট হ'ব। দেখিছে কেমেৰামেনে কেমেৰা কৰি গৈ আছে, দেখিব পাইছে। ইয়াত ৰেকৰ্ডিং হৈ আছে, ৰেকৰ্ডিং হৈ আছে। তো ফ্ৰেণ্ডছ, আজি মই এতিয়া কাপোৰ কানি বদলাই ল'লোঁ। আকৌ স্পৰ্টিংটো এই ঘৰৰ মানে লোকেশ্যনটো আজি বহুত ধুনীয়া লাগিছে, দেখিব পাইছে। এটা বহুত ধুনীয়া ঘৰত আমি শ্বুটিংটো কৰি আছোঁ। ফিল্মখন আপোনালোকে চাব, আপোনালোক দেখাবলৈ চেষ্টা কৰিম। ওচৰে পাজৰে 2-এজনী মানুহ বহি আছে বাৰু। গতিকে আপোনালোক দেখাবলৈ চেষ্টা কৰি থাকিম। তাজমহলে ভিডিঅ' কৰি আছে এয়া কেমেৰামেন। আমি কেমেৰাত ভিডিঅ' বনোৱা নাই, এই ভিডিঅ'টো আমাৰ মানে ফিল্মখন আমি শ্বুটিং কৰি আছোঁ OnePlus-ত। গতিকে আপোনালোকে চাই থাকিব। থেংক ইউ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিব পালে আমি ঘৰটোৰ পৰা ওলাই আহিলোঁ। বৰ্তমান ঘৰৰ শ্বুটখিনি আগত লৈ আহিলোঁ। গতিকে এতিয়া আমি গৈ থাকিম, ক'লৈ যাম চাই থাকিব আপোনালোকে। মই এতিয়া কাম কৰা দেখুৱাব লাগিব, ক'ত কাম কৰা পাওঁ। গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম, চাই থাকিব। মালিক এজন বিচাৰি আছোঁ, মালিকজন যাকে পাম তাকে বনাই দিম আৰু। তো আমি ৰ'দে গৈ আছোঁ, ভিডিঅ'খিনি আপোনালোক দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকিব। কেনেকুৱা অনুভৱ আজি? বহুত ভালেই লাগিছে, মজা লাগিছে। স্ক্ৰিপ্টটো কিন্তু বহুত বঢ়িয়া, আজি চাব পাৰিব। দুখীয়াৰ দুৰ্গা পূজা, ফিল্মখনৰ নাম দুখীয়াৰ দুৰ্গা পূজা। হয়তো ব্লগটোৰ পিছতো আহিব পাৰে ফিল্মখন, ব্লগটোৰ আগতো আহি যাব পাৰে। কিন্তু মানে ব্লগ নবনালেও মানে কি ধৰণে কেনেকৈ শ্বুটিং কৰে মানে মই সেইটো দেখুৱাই ভাল পাওঁ আপোনালোকক। মই প্ৰায় এনেকুৱা ব্লগেই বনাওঁ। গতিকে আপোনালোকে চাই থাকিব। কেতিয়াবা যদি আপোনালোকে যদি আগবঢ়াই আশীৰ্বাদ দিয়ে, তেতিয়া আমি ডাঙৰ টাউনে চহৰে গৈ ঘূৰি আৰু বনাব পাৰিম। এতিয়া গাঁৱতে বনাই আছোঁ, কি কোৱা? কেতিয়াবা আৰু যাম চহৰত বনাবলৈ। এইখন আমাৰ পঢ়া স্কুলখন আগত আমি এইখনতে পঢ়ি গৈছিলোঁ। গতিকে এতিয়া আমি ইয়ালৈ আহি আছোঁ। মই প্ৰায় ভিডিঅ'বিলাক আমাৰ এনেকুৱা ধৰণৰ ওচৰে পাজৰে কৰোঁ। তো এতিয়া আমি কাম কৰিম, আপোনালোকে চাব। মানে ফিল্মখন চাই থাকিব, বেলেগ ইণ্টাৰেষ্টিং ফিল্ম এখন হ'বলৈ গৈ আছে। এতিয়া আমি কামৰ চিন ল'বলৈ পাই গৈছোঁ। একদম ধুনীয়া পাৰফেক্ট জেগা, পাৰফেক্ট লোকেশ্যন, বঢ়িয়া পাৰফেক্ট লোকেশ্যন। এই বেলচাও আছে। এতিয়া আমি ইয়াৰ পৰা বেলচা মাৰিগা আৰু কাম কৰিগা আৰু ভিডিঅ' মে পুৰা দুখ দেখেগা। মজা, চাই থাকিব পুৰা তামাম সাজু, বঢ়িয়া। স্ক্ৰিপ্ট পুৰা ফুল ৰেডি, বঢ়িয়া, চাই থাকিব। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিব পালে আমি মানে এইফালৰ পৰা কাম চাম কৰি ওলাই আহি আছোঁ। এতিয়া কাম কৰি ওলাই এতিয়া আমি মালিকৰ ঘৰলৈ যাম। মালিক আমাৰ তাজমহলক মই বনাই দিম, মানুহ নাই, চশমা লগাই বা এনেকৈ ভাল মানে মোচনত মালিক বনাই দিম তাজমহলক, টিজাত আছামক। গতিকে এতিয়া আমি ক'ত কৰিব পাৰোঁ শ্বুটিংটো আমি লোকেশ্যন বিচাৰি গৈ আছোঁ। আপোনালোকে চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, দেখিব পাইছে আমাৰ এতিয়া নেক্সট ভিডিঅ'ত মালিকৰ ঘৰত শ্বুটটো লোৱা হ'ব। আমাৰ অহিদুলকা আছে, গৈ আছে। তো আপোনালোকে চাই থাকক। আপোনালোকক ই দেখুৱাব ভিডিঅ'খিনি। এতিয়া বৰ্তমান আমি একদম এণ্ডিং পৰ্যায় পাই গৈছোঁ। মালিকৰ ওচৰত পাম এতিয়া, মালিকক পইচা খুজিম, মালিকে দিয়ে নিদিয়ে চাম আমি। এতিয়া ধুনীয়াকৈ ভিডিঅ'টো মানে আপোনালোকে চাই থাকক আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাই থাকিব। আজি মানে ফিল্মখন মানে বহুত এটা ইণ্টাৰেষ্টিং মানে ষ্টৰি হ'ব এইটো। এই ব্লগ শ্বুট কৰি থাকোঁতে এই খুন্দিয়াই দিলে চাইকেল, দুখ পালি কমৰত। কেনেকুৱা লাগিলে খুন্দিয়াই?
তো আপোনালোকে চাই থাকক আমি ঘৰ এটা বিচাৰি বিচাৰি পালোঁ ইয়াতে কৰি দিওঁ আৰু ফুটপোষ্ট নাই ধাই আহি আছোঁ লোকৰ ঘৰত আপোনালোকে চাই থাকিব কেমেৰা নাচাবা খালি ধুনীয়াকৈ বহি দিয়া বহি দুখন দি ফ্ৰেণ্ডছ দেখিব পাইছে আমাৰ মালিক কেইজন হ'ল আমাৰ বীৰবল হ'ল 1000 বেছিয়ে আছে এতিয়া আমাৰ মালিকক পইচা দিয়া হৈ আছে আমাৰ অহিদুল ভাইয়ে বুলি লোৱা ইয়াত 1000 টকা আছে মই কম মালিক 1000 টকা কি হ'ব তোমাৰ কাম কৰিছে আপুনি চাওক ভাইটিক দুৰ্গা পূজা আহিলে ভাইটিক মোবাইলটাও কিনিব আমাৰ আজাৰ ভাই বেক চাইডে ৰখি আছে মোবাইলটাও কিনিব আমাৰ তো ফ্ৰেণ্ডছ এতিয়া মালিক আমি পাই গ'লো মালিক বিচাৰোঁতে মালিক পাই গ'লো বীৰবল অৰুণাচলত বহুত দিন লুকাই আছিলে গতিকে ইয়ালৈ এতিয়া বৰ্তমান আহিলে আমি পাই গ'লোঁ ঘপককৈ পাই মালিক বনাই দিলোঁ আপোনালোকে চাই থাকিব এইফালে চব আছে এতিয়া ইয়াক মোক পকেটৰ পৰা পইচা কেইটামান ওলাই দিছোঁ ই মোক এতিয়া পইচা দিব ই মালিক হৈছে আপোনালোকে কি কাৰণে ই এতিয়া কি কাৰণে মালিক হৈছে কি কথা বতৰা আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে ফিল্মখন চাই আপোনালোকে গম পাই যাব ফিল্মখন মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব এতিয়া আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি ঘপককৈ মোবাইলটো নাথাকিব না তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোক শ্বুটিংটো দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব কেনেকুৱা পালে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে শ্বুটিং কৰি আজি বহুত বহুত ভাল মোৰ ভাইটি ক'লৈ গ'ল এইটো মোৰ ভাইটি হৈছে ফিল্মত কেনেকুৱা লাগিলে শ্বুটিং কৰি আজি ভাল লাগিলে বহুত এই গুৰুৰৰ ঘৰটো লৈ ল'লোঁ আজি দেখুৱাই দিলোঁ ৰাইজক শ্বুটিং কৰি কেমেৰা কৰি কেনেকুৱা লাগিলে মালিক এজন হ'ল আপোনালোকে চাব ভিডিঅ'টো মৰম দিব আমাৰ অলৰেডি শ্বুটিং কমপ্লিট হৈ গৈছে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব মৰম দি থাকিব আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভাল ভাল উপহাৰ আপোনালোকক দি যাবলৈ চেষ্টা কৰিম থেংক ইউ বাই বাই